সো হাই এভৰিৱান, আজি যিটো ৰেচিপি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ টেষ্টিটো হয় আৰু লগতে অলপমান হেল্ডিও হয় আৰু লগতে আপোনালোকে একেবাৰে কেৰাহীত সহজতে বেক কৰিব পাৰিব। তাৰ বাবে একো অভেন বা অটিজিৰ প্ৰয়োজন নাই। এতিয়া মই এইখিনি বনাবৰ কাৰণে এটা বইলত 2 কাপ আটা ল'লোঁ। মই বগা আটা লৈছিলোঁ, আপোনালোকে যদি ৰঙা আটা ব্যৱহাৰ কৰে কৰিব পাৰে। আৰু লগতে 1 কাপ বেচন লৈছিলোঁ একেটা কাপৰে। এখন চাহৰ চামুচ লৈ মই সেইখনৰ হিচাপত 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং সোডা দিলোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। আপোনালোকে যদি ইচ্ছা কৰে গ্ৰাইণ্ড কৰি ল'ব পাৰে। আৰু মই এটা কাপত ঘি আৰু বাটাৰ মিক্স কৰি আধা কাপতকৈ অলপ বেছি লৈছিলোঁ আৰু চেনিখিনিও একেটা আন্দাজতে মই পিচি পেলাই লৈছিলোঁ। আৰু লগতে মই এডাল হেণ্ড উইক্স দি এইখিনি মিক্স কৰি গ'লোঁ। আপোনালোকে যদি হেণ্ড উইক্স নাথাকে এখন হেতা দিও পাৰিব, কিন্তু মনত ৰাখিব মিক্সখিনি এনেকুৱা কৰিব যাতে এটা ক্ৰিমি টেক্সচাৰ নাহে, তেতিয়ালৈকে ফিটি থাকিব। আৰু যিহেতু গৰমৰ দিন তাৰ বাবে দেখিছে মিশ্ৰণখিনি অলপমান লিকুইড হৈ গৈছে, একো কথা নাই। এতিয়া যিখিনি মই শুকান সামগ্ৰী মিক্স কৰি ৰাখিছিলোঁ ইয়াত মই যিখিনি বাটাৰ, ঘি আৰু চেনিৰ মিশ্ৰণ ইয়াত মই এড কৰিম। কৰি এইখিনি লাহে লাহে মই অলপমান এটা ডো বনাবৰ চেষ্টা কৰিম, কিন্তু মনত ৰাখিব আটাৰ দৰে বহুত বেছি খচিতে নাথাকিব, লাহে লাহে এনেকৈ বনালেও হৈ যাব। এতিয়া মই 10-15 মিনিটমানৰ কাৰণে ৰেষ্ট হ'ব দিম। এতিয়া এখন মই প্লেট ৰেডি কৰি ৰাখিছিলোঁ য'ত মই তেল ভালকৈ সানি লৈছিলোঁ। এতিয়া মই যিহেতু মই নানকাটা বনাই আছোঁ গতিকে তাৰ শ্বেপ দি মই ইয়াত এটা পিষ্টা দি ভালকৈ এটা লুক দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া এইখিনি মই ভালকৈ বেক হ'ব দিম, কিন্তু আজি মই অটিজি বা অভেনত বেক নকৰোঁ, যিহেতু আপোনালোকৰ সকলোৰে অভেন বা অটিজি নাথাকে। গতিকে মই এখন কেৰাহীত তেনেকৈ নিমখ তলত দি এডাল ষ্টেণ্ড বহাই দিব। যদি ষ্টেণ্ড নাথাকে এটা সৰু বাতি বা প্লেট এখন ওলটা দিলেও হ'ব। আপোনালোকে নিমখটো এইটো কাৰণেই দিছোঁ, আপোনালোকে জানিব যে হিটটো নিমখটো দিলে অলপ বেছি হয়, সেইবাবে মই নিমখটো দি 40 মিনিটমানৰ কাৰণে এইখিনি বেক কৰি ল'লোঁ। এতিয়া মই 40 মিনিটৰ পাছত এয়া চাওক নানকাটাখিনি আপোনালোকে দেখিলে ৰিজাল্টটো এইটো দেখিব, কালাৰটো আৰু টেক্সচাৰটো কিমান ধুনীয়া হৈছে। গতিকে মোৰ এইখিনি ৰেডি হৈ গৈছে আৰু মই একদম বহুত সাৱধানে এইখিনি মই উলিয়াব লাগিব, কাৰণ যিহেতু গৰম হৈ আছে। গতিকে আপোনালোকেও সাৱধানে এইখিনি উলিয়াই অলপ ঠাণ্ডা কৰি ল'ব। এয়া তলৰ চাওক টেক্সচাৰ মই দেখুৱাইছোঁ আপোনালোক, কালাৰটোৰ সৈতে কিমান ধুনীয়া হৈছে। খাবলৈও বহুত ক্ৰিস্পি আৰু টেষ্টি আছিলে আৰু অলপমান হেল্ডিও হয়। গতিকে ভিতৰটো মই আপোনালোকক দেখাই দিছোঁ। এনেকুৱা কিছুমান ৰেচিপি যদি মই আকৌ নতুনকৈ লৈ আহিব লাগে মোৰ পেজটো প্লিজ ফ'ল' কৰিব আৰু লগতে আকৌ এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ অহাৰ আশাৰে আজি পায়।